সাত বিহুৰ নাম কি কি? উত্তৰ গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙল বিহু, চেনেহী বিহু আৰু চেৰা বিহু। দ্বিতীয় প্ৰশ্নটি হৈছে কোন চনত বিহুৱে ৰাজকীয় মৰ্যাদা লাভ কৰিছিল? উত্তৰ 1696 চনত। গৰু বিহুৰ দিনা গৰুক গা ধুৱাবলৈ ছাটত কি কি দ্ৰব্য ব্যৱহাৰ কৰা হয়? উত্তৰটি হৈছে জাতিলাও, বেঙেনা, থেকেৰা, কেৰেলা আৰু গৰু হালধি। চতুৰ্থ প্ৰশ্নটি হৈছে বিহুক সংযোজন কৰা প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি? উত্তৰ স্মৃতিৰ পৰশ। পঞ্চম প্ৰশ্নটি হৈছে টকা কেই প্ৰকাৰৰ আৰু কি কি? উত্তৰ টকা 3 প্ৰকাৰৰ, পাতি টকা, বৰ টকা আৰু জেং টকা। পাতি টকাৰ আন এটা নাম কি? উত্তৰ 7 টকা। অষ্টম প্ৰশ্নটি হৈছে বৰ টকাৰ আন এটা নাম কি? উত্তৰ মাটি টকা। নৱম প্ৰশ্নটি হৈছে জেং টকাৰ আন এটা নাম কি? উত্তৰ ধুতং টকা। দশম প্ৰশ্নটি হৈছে নাচনীসকলে খোপাত লগোৱা কপৌফুল পাহৰ নাম কি? উত্তৰ শিয়াল নেজীয়া কপৌফুল। আজিৰ বিহুৰ প্ৰশ্ন উত্তৰসমূহ ইমানেই। আপোনালোকৰ যদি ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।